সন্ধিয়া পৰৰ অনুভৱ। অলপ আগতে এন্ধাৰৰ পুৰণি ঠিকনা দি আহিলোঁ পোহৰৰ এখন নতুন চিঠি। বতাহৰ জোৰণিত হাত পৰা সময়ৰ কথা পতা, এয়া এতিয়া এটা নতুন সন্ধ্যা। ঘৰমুৱা চৰাইবোৰে যেন ডেউকাৰ তলত কঢ়িয়াই লৈ গৈছে কেঁচা মাটিৰ সুবাস। ক্লান্তিৰ পোচাক সলাই ক্ৰমশ ৰঙীন হৈ আহিব ৰাতি। বতাহৰ সুঁৱনিত সাৰ পোৱা জোনাকী আহালে নৈৰ দাঁতিত বহি উৰে ৰাতি উজাগৰে কথা পাতিব। আশাৰ পাতিত যেন নীৰৱে শুই পৰিব সপোন খেদা এহেজাৰ নেজাল তৰা। সন্ধিয়াৰ বুকুত ফুলা গধূলি গোপালৰ ফুলপাহ যেতিয়া ঠন ধৰি উঠিব, তেতিয়াই ক্ৰমশ ৰজনী নামিব।